ভগৱানে আমাৰ পৰা কি বিচাৰে? ভগৱানৰ পৰা আমি সকলোবোৰেতো বিচাৰোঁ ধন, টকা, পইচা, গাড়ী, চাকৰি আৰু বহুতো। আৰু যেতিয়াই আমি কিবা বিপদৰ সন্মুখীন হওঁ তেতিয়াই আমি ঈশ্বৰৰ ওচৰত শৰণাপন্ন হওঁ। কিন্তু আপুনি মই কেতিয়াবা ভাবি চাইছোনে যে আমাক সকলো দিয়া ভগৱানে আমাৰ পৰানো কি বিচাৰে? এই সন্দৰ্ভতে আজিৰ এই ভিডিঅ'টো প্ৰস্তুত কৰা হৈছে। প্ৰেম। ভগৱানৰ প্ৰতি থকা ভক্তিয়েই হৈছে প্ৰেম। আপুনি মই সকলোৱে ভগৱানক প্ৰাৰ্থনা কৰোঁ, কিন্তু ভগৱানক প্ৰাৰ্থনা কৰিলেই জানো হ'ব? ভগৱানক প্ৰেম কৰিব লাগিব। ভগৱানক ধন, ফুল, অলংকাৰ একোৱেই প্ৰয়োজন নহয়। তেনেহ'লে ভগৱানে আমাৰ পৰা কি বিচাৰে? এগালমান ধন আমি ভগৱানক আগবঢ়াই দিলেই ভগৱানৰ দৰ্শন পোৱা যায় জানো? এয়া কেতিয়াও নহয়। সংসাৰৰ মানুহেহে পইচাৰ প্ৰয়োজন হয়, ভগৱানক নহয়। ভগৱানে বিচাৰে ভক্তই নিষ্পাপভাৱে মোক প্ৰেম কৰক। আপুনি যদি মহিলা হয় ভাবিব মোৰ স্বামীয়ে মোক প্ৰেম কৰক। মাক দেউতাকে ভাবে সন্তানে আমাক প্ৰেম কৰক, শ্ৰদ্ধা কৰক। আপোনাৰ স্বামীয়ে আপোনাৰ ধন, সোণ, অলংকাৰ উপচাই দিছে আৰু প্ৰেম যদি আন কাৰোবাক কৰে তেতিয়া আপুনি জানো মানি ল'ব পাৰিব? নিশ্চয় নোৱাৰে। আপুনি ক'ব, তুমি লাগিলে মোক ভগা জুপুৰিতেই ৰাখা, কিন্তু তোমাৰ মৰমৰ পৰা মোক বঞ্চিত নকৰিবা। যিখন ঘৰত অজস্ৰ টকা পইচা কিন্তু প্ৰেম নাই, সেইখন ঘৰত জীয়াই থাকিও মৰাৰ নিচিনা হয়। আৰু যিখন ঘৰত ধন সম্পত্তি একোৱেই নাই কিন্তু প্ৰেম আছে, সেইখন ঘৰ স্বৰ্গৰ সমান। সেইবাবে প্ৰেম ভাৱ মনত জগাই তোলক। প্ৰেম হৈছে এক পবিত্ৰ বস্তু। আপোনাৰ প্ৰেমৰ আচল অধিকাৰী হৈছে ভগৱান। আপোনাৰ প্ৰেমৰ মূল্য কোনে দিব? ভগৱানৰ সৈতে প্ৰেম কৰক, মূল্য আপুনি নিজে নিজে পাব। ধন্য সেইসকলক যিসকলে ভগৱানক প্ৰেম কৰিছে আৰু যিসকলে এই সংসাৰক প্ৰেম কৰিছে। সেই প্ৰেম কিন্তু কেতিয়াও চিৰস্থায়ী নহয়। সেইসকল মায়া মোহত বন্দী হৈ পৰিছে। আপুনি সন্তানক অগাধ প্ৰেম কৰে, সন্তানেও আপোনাক কৰে, কিন্তু যেতিয়া সন্তানৰ বিবাহ হয় তাৰপিছত সন্তানৰ আপোনাৰ প্ৰতি থকা প্ৰেম পত্নীলৈ স্থানান্তৰ হয়। গতিকে এই সংসাৰত প্ৰেম কেতিয়াও স্থায়ী নহয়। ইয়াৰ অৰ্থ এইটো নহয় যে আপুনি আপোনাৰ সন্তানক প্ৰেম নকৰিব, সন্তানৰ দায়িত্ব নল'ব। সন্তানৰ প্ৰতি থকা দায়িত্ব পালন কৰক, সন্তানক প্ৰেম কৰক, কিন্তু আপোনাৰ প্ৰেমৰ প্ৰথম অধিকাৰী হৈছে ভগৱান। মানুহক দেখুৱাই ভগৱানৰ সন্মুখত ফুল দি ধূপ চাকি লগাই পূজা কৰি লাভ নাই। ভগৱান যে সৰ্বব্যাপী আছে সেয়া অনুভৱ কৰক। ভগৱানৰ প্ৰতি যেতিয়াই আপোনাৰ প্ৰেম ভাৱ জাগি উঠিব তেতিয়াই আপুনি যিকোনো স্থানতেই ভগৱানৰ উপস্থিতিৰ প্ৰমাণ পাব। প্ৰিয় দৰ্শকসকল, ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিল তেতিয়াহ'লে ভিডিঅ'টোত এটা লাইক কৰি দিব আৰু চেনেল যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লৈ কাষত থকা নটিফিকেশ্যন বেলটো দবাই অল কৰি ল'ব। ধন্যবাদ।